জানমণি আকৌ নতুন প্ৰভাত। আচলতে মই ভিডিঅ'টো নবনালোহেঁতেন। ভিডিঅ' বনোৱাৰ কাৰণ এটা আছে। কিহৰ কাৰণে ভিডিঅ' বনাইছোঁ বা মই কেলৈ ভিডিঅ'টো বনাবলগীয়া হ'ল, এই গোটেইখিনি তথ্য মই জনাই আছোঁ বা কৈ আছোঁ। আচলতে কাহিনীটো কি হ'ল চাওক। ইমান ধুনীয়া এতিয়া পাইজোম ধান, এই পাইজোম ধান দেখিছে নিশ্চয়। কাইলৈ পৰহিলৈ ইয়াত গেওঁ ওলাব, মানে ধানে চিয়া মেলিব। হয়তো ক'ৰবাত দুই এজনী গান্ধি পৰিছে। আৰু ইমান ধুনীয়াকৈ পাইজোম ধান হৈছে, যিহেতু ইয়াত কৰা হৈছিলে বিলাহী খেতি, আৰু বিলাহী খেতি সামৰি বৰ্তমান ইয়াত দিয়া হৈছে এতিয়া পাইজোম ধান। আৰু দেখিছে ক'ৰবাত ক'ৰবাত গান্ধি, ক'ৰবাত ক'ৰবাত চেলেকা, নিশ্চয় দেখিছে চাগে। এয়া চাওক। আৰু এই সময়ত যদি আপুনি নিজে মানুহটো নাথাকি বা নিজে যদি খেতি পাতি যদি পথাৰলৈ যদি নাহে, পাক নেমাৰে, বোলে ধান ওলাইছে নে, বোলে পানী শুকাইছে নে, বোলে নহয় বোলে ধান কিবা পোকে খাইছে নেকি, ছাগলীয়ে খাইছে নেকি, মানে অন্যান্য জীৱ জন্তুৱে, হয় নহয়? যদি খেতি বাতি যদি ঘৰতে যদি সোমাই থাকে, সেনেকৈ নহ'ব নহয়। হ'ব জানো? এতিয়া মোবাইলটো খুলিব নোৱাৰি। আজি প্ৰায় 15 দিনমানৰ আগত মানে হিন্দু বাংলাদেশী মানে মিয়া খেদা মানে এইবিলাক ঢেৰ অগৰং বগৰং খবৰ, মানে নাৰী নিৰ্যাতন ঢেৰ, মানে অগৰং বগৰং ঢেৰ এইবিলাক। আজি আকৌ এসপ্তাহমান হৈছেহে, এই কোনো বোলে বিশাল নে কি বোলে কোনোবা এটা মানে কম বয়সত আৰু মানে 22 বছৰতে মানে 2000 কোটি টকীয়া মালিক। তাৰমানে যদি তেনেকুৱা হ'বলৈ মন গৈছে, তেতিয়াহ'লে এখন কোৰ লৈ লওক। যদি কম বয়সত যদি 2000 কোটি টকীয়া মালিক হ'বলৈ মন গৈছে, তেতিয়াহ'লে নিজে এখন হাতত কোৰ লওক, এযোৰ ভাৰ পাচি, আৰু এনেকৈ মাটি ডবল দি এনেকৈ শুকান গোবৰ দিয়ক। এডোখৰ লফা, এডোখৰ পালেং, এডোখৰ লাই, এডোখৰ ধনিয়া, এডোখৰ চুকা, হয় নাই? সেই বিশালে ৰাজস্থানত গৈ বিয়া পাতিছে বা ডুবাইত গৈ পেলাই 1,19,00,000 টকা দি হোটেল ভাড়া লৈ পেলাই এনজয় কৰিছে। আৰে তুমিও পাৰিবা, এনেকৈ কপালৰ ঘাম তুমি এনেকৈ মাটিত পেলোৱা, তুমিও এনেকৈ হ'ব পাৰিবা। গতিকে লোকৰ কথা, লোকৰ বতৰা এইবিলাক আমাৰ জানিবলৈ কৰিবলৈ দৰকাৰ নাই। দেখিছোঁ, শুনিছোঁ, এদাই হ'ল, ঘপককৈ ওলাই গ'ল মুখতে। যদি কম বয়সত যদি আপুনি 2000 টকী মালিক হ'বলৈ বিচাৰিছে, তেতিয়াহ'লে এনেকৈ খেতি কৰক। ঠিক তেনেকৈ এতিয়া ক'বলৈ গ'লে মই ঘামত টেপটেপীয়া হৈ আছোঁ, নিশ্চয় দেখিছেই। আৰু গোটেইখন এইবোৰ ঘাম চাম লাগি গোটেই টেপটেপীয়া হৈ আছে। চাওক, যেতিয়া এজন মানুহে এজনী ছোৱালীক বিয়া পাতি যেতিয়া ডেলিভাৰী হৈ থাকে 6 মাহ, 7 মাহ, 8 মাহ, 9 মাহ, 10 মাহলৈকে, যেতিয়া হস্পিটেল যাবলগীয়া হয়, যেতিয়া চেকআপত যাবলগীয়া হয়, নিজৰ মানুহটো থকা লেখীয়া কেতিয়াও নহয়। আজি কাৰোবাক লগ ধৰিবলৈ গ'ল, হস্পিটেল যাব পাৰিবা নেকি মোৰ লগত? ক'ৰবাত বিয়া, ক'ৰবাত তিলনি, ক'ৰবাত সকাম, ঢেৰ অগৰং বগৰং কৈ দিয়ে। কিন্তু নিজৰ মানুহটো হ'লে গাড়ী এখন ক'ৰবাৰ পৰা ভাড়া মাতিলে গুচি গ'ল, হয় নহয়? ঠিক তেনেকুৱা লেখীয়া কথা। আজি নিজৰ বাৰীত নিজে খেতি কৰা লেখীয়া কেতিয়াও নহয়। আনক খেতি কৰিবলৈ দিবা, DAP, ইউৰিয়া, পটাছ, এলডেক্স, মানে অগৰং বগৰং ঢেৰ এইখিনিমান সাৰ দি দিব। বস্তুটো খাবলৈ সোৱাদ নহয়। তোমাৰ পানীলাও সোৱাদ নহয়, তোমাৰ ৰঙালাও সোৱাদ নহয়, ভেন্দি, জিকা, দাংবডি, যিকোনো। এতিয়া এইডোখৰ মাটিত মই এতিয়া এনেই লাই শাক, ধনিয়া শাক, এইবোৰ পালেং, চুকা শাক, লফা শাক খেতি কৰিবলৈ লৈছোঁ। ইয়াত কেইটামানে কি কৈছে, বোলে তুমি ইয়াত DAP দি দিয়া, ইউৰিয়া দি দিয়া, বোলে পটাছ দি দিয়া। এইডোখৰ মাটিত জানো DAP, ইউৰিয়া, পটাছ দিলে জানো হ'ব? আৰু লফা, ধনিয়া, পালেং, চুকা শাকত DAP, ইউৰিয়া, পটাছ নিদিয়ে।
সদায় এইবোৰ শাকত দিব লাগে শুকান গোবৰ দি মাটিটো থেতালি পেলাব লাগিব। আৰু এতিয়া এইবোৰ কথা মই কৈ আছোঁ যে মই তাৰমানে একদম মানে কি ক'ম আৰু, মই তাৰমানে একদম মানে মোৰ মাথাত একোৱেই নাই, তাৰমানে অকল গোবৰহে সোমাই আছে তাৰমানে। সেইকাৰণে মাথাৰ পৰা গোবৰ উলিয়াই তাৰমানে যিখিনি শুকাই গৈছে সেইখিনি তাৰমানে শুকান গোবৰখিনি মই তাৰমানে ট্ৰেন্সফাৰ কৰি গৈ আছোঁ দেই। মই আকৌ সঁচা কথাটো কৈ দিছোঁ যে দেই। এতিয়া এফালে খজুৱাই আছে, এফালে ঘাম পানী, এফালে ভাদমহীয়া ঘামুচি কিটকিটনি, কোনে বুজিব এইবোৰ দুখৰ কথা। তাতে আকৌ মোক জানমণিয়ে কি বুলি কয়, আপুনিনো মোবাইলটো কেলৈ লৈ যাব লাগে, আপুনিনো মোবাইলটো কাম কৰি থাকোঁতে কেলৈ লাগে। মই MLA নহয়, মই প্ৰধানমন্ত্ৰী নহয়, মই ডক্তৰ নহয়, মই ইঞ্জিনিয়াৰ নহয়, মই টেকনিচিয়ান নহয়, মই ডক্তৰ নহয় বোলে মই ফোন এটা আহিছে বোলে ঘপককৈ মোক বোলে গৰু বেজী দি দিব লাগে, গাহৰি বেজী দি দিব লাগে। সেয়াই আৰু জানমণিৰ লগত কাজিয়া। কোৰ মাৰিবলৈ যাওঁতে আপুনি মোবাইলটো লৈ যাব লাগেনে, তেনেকৈ বুলি কয়। আচলতে সেইটো কথা নহয়। এইবোৰ স্মৃতি কৰি ৰাখিবৰ কাৰণে মই আচলতে মোবাইলটো লৈ আহোঁ দেই। এইখিনি কথাকে এতিয়া জানমণিক যদি মই কওঁ যে মোবাইলটো মোক লাগে, কেতিয়াবা মোৰ ট্ৰেজেডি গান এটা শুনিবলৈ, বা কেতিয়াবা কোনোবাই লগৰ এটা ফোন কৰিব পাৰে। মোৰ লগৰ এতিয়া হায়দৰাবাদত আছে, ৰাজস্থানত আছে, গুজৰাটত আছে, কেৰেলাত আছে, কৰ্ণাটকত আছে, চেন্নাইত আছে, অন্ধ্ৰপ্ৰদেশত আছে, উৰিষ্যাত আছে, গুৱাহাটীত আছে, মাজুলীত আছে, শদিয়াত আছে, ধুবুৰীত আছে, কাকপথাৰত আছে, তিনিচুকীয়াত আছে, ডিব্ৰুগড়ত আছে, দুলীয়াজানত আছে, সৰু পথাৰত আছে, নগাজৰিত আছে, দেওপানীত আছে। মোৰ কিমান লগৰ আছে, কিন্তু এইটো কথা মাইকীয়ে বুজি নাপায়। মাইকীয়ে আকৌ মই কিবা এটা ক'লে মুখখন এনেকৈ কৈ দিয়ে আৰু কি কবি আৰু, হয় নাই। ইমানখিনি কষ্ট কৰাৰ পাছতো যদি মাইকীয়ে বুজি নাপায়, আৰু এনেকুৱাত বাৰু বাঢ়নি বা চিটিপনি আচাৰি নি পিনে মাইকীক দিবলৈ মন যাব নাযায়। কিন্তু মোৰ বাৰু তেনেকৈ আজিলৈকে জানমণিক তেনেকুৱা কৈ নাই পোৱা, আৰু চাগে ভৱিষ্যতলৈ নকৰিম। গতিকে যদি ভিডিঅ'টো ভাল লাগে আৰু দুই এষাৰ ক'লোঁ, আৰু ভাল লাগিলে নিশ্চয় শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব আৰু দেই। আহি আছে নেক্সট ভিডিঅ' আকৌ নতুন প্ৰভাতৰ দেই। তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ ইমানতে। আজি ভিডিঅ'টো আছিলে মই লাইটলিত আচলতে শুকান গোবৰ দিব আহোঁতে মোক জানমণিয়ে গালি পাৰিলে, সেয়াই আৰু এটা স্মৃতি কৰি ৰাখি থ'লোঁ। কাহিনী সেইটোৱে দেই।